আত্মহত্যা। এনআৰচি ভোটে খেদিছে সকলোকেই। এইগৰাকী তেজপুৰৰ ধৰ্মেশ্বৰ বড়ো নামৰ ব্যক্তিগৰাকীৰ মৃতদেহ। ৮০ বছৰীয়া এই লোকজনে আজি পুৱা আত্মহত্যা কৰে। কিন্তু হঠাৎ কিয় আত্মহত্যা কৰিবলগীয়া হ'ল বড়োৱে? তেজপুৰ কছাৰী গাঁৱৰ বাসিন্দা বড়ো। ২০ বছৰ বয়সতে আহিছিল বৰপেটাৰ পৰা। ৬০ বছৰ কছাৰী গাঁৱৰ বাসিন্দা। প্ৰথম এনআৰচিত নাম আছিল বড়োৰ। বংশবৃক্ষ শুনানিৰ বাবে বৰপেটাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল। ১৩ এপ্ৰিলত লাভ কৰিছিল জাননী। জাননী পোৱাৰ পৰাই শংকাত ভুগি আছিল বড়োৱে। কি ক'ম আৰু এটা কথা ক'বলৈ ভালে বেয়াই লাগে। দেউতা মানে আপোনাৰ এনআৰচিটো কথাৰ কাৰণে মানে দেউতা মানে আজি আমি মানে যোৱা কথা আছিলে দেউতা আমাৰ অৰিজিনেল ঘৰত। আমি মানে বৰপেটা যোৱা কথা আছিলে। তে দেউতাই মানে এনেকুৱা মানে কৈছিলে যে মই ক'লৈ যাম কি কৰিম, মোৰ সৰুতে আহিলোঁ, মোৰ একো হেৰি নাই। পিছত তেওঁ কৈছে আৰু যে মোৰ ভাই ককাই ৫জন আছিলে, মই সৰু, কিন্তু মই এতিয়া পাহৰি গ'লোঁ। তেওঁ বোলে মানে দেউতাই যাম বুলিয়ে কৈ আছিলে। কিন্তু ৰাতি আমি ৩-৪জন মানুহ বোলে গোটেই মানে বেডিং পত্ৰ বান্ধি ধৰক আপোনাক গোটেইখিনি এড্ৰেছ লৈ পেলাই আজি আমি ৰাতিপুৱা মানে ট্ৰেইনত আপোনাৰ যোৱা কথা আছিলে। এই জাননী পাই নাগৰিকত্ব হেৰুৱাৰ ভয়তেই বড়োৱে আজি পুৱতি নিশা আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। ভাই ককাই 3জন আৰু তেওঁৰ ককাহঁতৰ আপোনাৰ ঘৰৰ পৰিয়ালৰ সন্মুখীন হ'ব লাগে বুলি কৈছে। আপোনাৰ নটিছখন আহিছিলে যে আপোনাৰ বৰপেটা আপোনাৰ ককাই মানে প্ৰথম যেতিয়া লিগেচি আপোনাৰ ফিল আপ কৰিছিলে আপোনাৰ এনআৰচি ফিল আপ কৰিছিলে আপোনাৰ তেতিয়া লিগেচিটো ককাই উলিয়াইছে। গামবুঢ়াৰ লগতে গৈছে আপোনাৰ তাৰমানে মামাই আপোনাৰ লৈ গৈছে। হয় ককা ঠিকে আছে তেতিয়া। কিছুদিন পূৰ্বে এনআৰচিৰ পৰা বাদ পৰাৰ আশংকাত ধুবুৰীৰ এগৰাকী মহিলাই আত্মহত্যা কৰিছিল। তেজপুৰৰ পৰা অশ্বিনী বৰা, আসাম টক্স।